हेलो एवरीवन मोर चेनेलले आपनालोक सकलोके स्वागतम जनाई। আজি মই লোকেল চিকেনৰ আচাৰ কেনেদৰে আমি বনাব পাৰি তাকে অকনমান দেখুৱাবলৈ ট্ৰাই কৰিছো। এইফালে হাৰ্ডিখিনি গুছাই মেলি মই অকল মাংসখিনি এনেকৈ উলিয়াই লৈছো, হুকুৱাই মেলি ইমান ধুনীয়াকৈ উলিয়াই লৈছো। চাওকচোন এনেকৈ উলিয়াই লোৱাৰ পাছতে মই এইফালে মছলাখিনি অকনমান গৰম কৰি ললো। এয়া পাঁচফোৰণ মই ব্যৱহাৰ কৰিছো আৰু লগতে এইফালে শুকান জলকীয়া নহৰু দুটামান দি পেলাই কেঁচা জলকীয়া দুটামান দি এনেকৈ মিক্সিত মাৰি ললো আৰু এইফালে তাৱাটো গৰম কৰি পেলাই এনেকৈ এতিয়া মই মাংসখিনি তেলতে ভাজিম আৰু সো তেল দিয়া হৈ গল। ইয়াৰ পাছতে মাংসখিনি অকনমান ভাজি লৈছো। এনেকৈ মাংসখিনি বেছি দেৰিলৈকে ভাজিব নালাগে, অলৰেডি শুকুৱা আছে আৰু এনেকৈ এতিয়া অকনমান দেৰিলৈকে ভাজি মেলি এফালে হালধি আৰু নিমখখিনি দি দিছো। লগতে এতিয়া এনেকৈ মই মিলাই দিছো। মিলোৱাৰ পাছতে এতিয়া মই নমাই দিলো। নমাই দিয়াৰ পাছতে এফালে গুৰি কৰা পাঁচফোৰণখিনি আৰু এফালে জলকীয়াখিনি মিক্স কৰি দিছো একেলগে আৰু এনেকৈ মিক্স কৰি মেলি ঠাণ্ডা হ'বলৈ দিম আৰু ৰেডি হৈ যাব আমাৰ আচাৰ। তাৰ পাছতে বয়ামতে ভৰাই দিব পাৰিব আপোনালোকে। ইয়া চাওক কিমান ধুনীয়াকৈ